আসসালামু আলাইকুম নমস্কাৰ কেনেকুৱা আপোনালোক ভালে আছেনে মই বৰ্তমান ভালে আছোঁ মোৰ চেনেলটিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি মই এতিয়া যাব লৈছোঁ মোৰ কুকুৰা ৰুমটো চাফা কৰিবলৈ সেইটো চাফা কৰি আহি কাম কেইটামান আছে কৰি মেলি বনোৱা সাজু কৰি গা পা ধুই মমা মামী আহি আছে আমি যাম এতিয়া গমাৰি মাহী ঘৰলৈ যিহেতু মাহী ল'ৰাটোৰ চূণত যোৱাকালি হৈ গ'ল কিন্তু যাব নোৱাৰিলোঁ এইকাৰণে মানে বহুত বৰষুণ আৰু মানে বহুত বৰষুণ আছিলে যিহেতু আমাৰ ইয়াত কাৰেণ্টো নাছিলে সেইটো কাৰণে মানে যাব নোৱাৰিলোঁ গতিকে আজি যাম আজি মামা মামীহঁত আহি আছে ধুনীয়াকৈ খাই বৈ আমি গোটেইখিনি ওলাই যাম বলক তেন্তে আজি মই ধুনীয়াকৈ এইখন চাফা কৰি দিলোঁ সিহঁতৰ ঠাই মজিয়াডোখৰ ধুনীয়াকৈ চাফা কৰি দিলোঁ কৰাৰ পাছত সিহঁতক এয়া কৰাৰ পাছতে পানী দি দিছোঁ এফালে দানা আছে খাইছে একেলগে ৰখিও আছে আৰু গোটেইখিনিয়ে জেগাই জেগাই চব নিজৰ নিজৰ ভাগে ভাগে আছে তাৰপিছতে ইয়াতে লগতে মোৰ পাৰহো আছিলে এইফালে চাওক এতিয়া দিম বুলি ক'ব গ'লে অকল এটাই আছে হ'বলৈ এইটো পোৱালি ইয়াত আৰু পোৱালি নাই আৰু এইফালে এইটো আচলতে দিছোঁহে আৰু বাহিৰত আছে ইয়াতো একো নাই ইয়াতো নাই লাহে ধীৰে পাৰিব আৰু সিহঁতো ডিম চিম তাৰপিছতে ধুনীয়াকৈ চাফা কৰি দিলোঁ তাৰপিছতে এতিয়া সিহঁতৰ পৰা মোৰ কাম আজৰি দানাও দিলোঁ পানীও দিলোঁ হৈ গ'ল আৰু যদি সিহঁতক মই কৃমি দৰৱ দিলোঁ কৃমি দৰৱ দিয়াৰ পিছতে আপোনাৰ 4 দিনৰ পৰা 5 দিন আপোনালোকে লিভাৰ টনিক আৰু মাল্টিভিটামিন দিব লাগে আগবেলা পাছবেলা দিলে গতিকে মই লিভাৰ টনিকটো একেবাৰে ৰাতিপুৱাই দিলোঁ এতিয়া চাফা কৰিলোঁ খালি সুদা পানী দিয়াতকৈ মই ভাবিলোঁ সিহঁতক অকণমান ভিটামিন দিলোঁ এইটো ভিটামিন মই দিছোঁ মাল্টিভিটামিন যিয়ে আপোনাক মানে বাঢ়ি অহাত সহায় কৰিব সিহঁতক মানে বৃদ্ধি হোৱাত সহায় কৰিব গতিকে এই আছক মোৰ পোৱালিকেইটা আপোনালোকক তেনেই সৰু সৰু হৈ থাকোঁতে দেখাইছিলোঁ এতিয়া যিহেতু অকণমান অকণমান ডাঙৰ হৈছে দেখাইছোঁ আৰু এইকেইটা চাওক ইমানটোতো হ'ল আৰু অকণমানি হৈ থাকোঁতে আপোনালোকক মই দেখাইছিলোঁ কাৰণ মোৰ সময় হোৱা নাছিলে দেখাবৰ কাৰণে সেইকাৰণে এতিয়া কুকুৰাখিনিক দানা চানা দি থৈ আহিলোঁ তাৰ মাজতে এতিয়া দুপৰীয়ালৈ কি বুটলিলোঁ গম পাইছেনে এয়া চাওক এয়া চাওক ইয়াতে থৈ পেলাই এতিয়া ধুনীয়াকৈ বাচিম এয়া হৈ গ'ল আপোনাৰ ৰঙালাও দুডালমান আছিলে তাৰপিছতে মাটিকান্দুৰী শাক এইফালে মচুন্দৰী দি পেলাই এতিয়া ধুনীয়াকৈ ইয়াতে আলু এটা দিম তাৰপাছতে কঁঠাল গুটি দুটামান দি পেলাই আজি দুপৰীয়ালৈ ভাজিম কাৰণ আজি যিহেতু শাক নাই বেটিয়ে খাই ভাল পায় সেইটো কাৰণে আজি একে ভাজিম আৰু দেই অলপকৈ আৰু অকণমানকৈ মাছ আছে তাৰপাছতে ভাজি তেনেকৈ হ'ব আৰু হঠাতে এয়া আহিল কুঞ্চক তাই বোলে আমাক ছাৰপ্ৰাইজ দিয়ে সেইকাৰণে খবৰ নিদিয়াকৈয়ে ওলাইছেহি দুয়োটা যিহেতু ডাঙৰ বাই অপাৰেশ্যন হোৱাৰ কাৰণে তাই জেঠাইকক খবৰ ল'বলৈ আহিছিলে সেইকাৰণে ভাবিলে যে মমাকনো কেনেকৈ মাতষাৰ নিদিয়াকৈ যাওঁ সেইকাৰণে দুয়োটা আহিলে আহি পেলাই ভাত চাত দিলোঁ খালে চৰ্বত খালে তাৰপাছতে মমাইকে আনি থোৱা আনাৰস এটা আছিলে সেইটোকে কাটি দিলোঁ শেষতে যাবলৈ ওলালে খাবলৈ অনা আনাৰস এনেকৈ কৰি পেলাই এতিয়া ধুনীয়াকৈ ৰুই দিম আপোনালোকে কোনে কোনে বাৰু এনেকৈ খাবলৈ অনা বস্তু বা কিবা ঠাৰি চাৰি হওক বা আগ্ৰহ কোনে কোনে ৰুৱে বাৰু কমেণ্ট কৰি জনাব দেই মই কিন্তু এনেকৈ কৰি আনাৰসটো বহুত ধুনীয়া মিঠা আছিলে সেইকাৰণে ভাবিলোঁ ইয়াৰ আগটো ইয়াতে এতিয়া ৰুই থ'ম চব ধুনীয়াকৈ এয়া চব ধুনীয়াকৈ মই ইয়াতে ৰুই দিলোঁ যেতিয়া হয় তেতিয়া হ'লে বাৰু আপোনালোকক দেখাম দেই তাৰপিছত এয়া চব টেঙামৰা দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আহিছে এইকেইডালো এয়া চব এনেকৈ ঠাৰি আছিলে খোৱা খাবলৈ অনা টেঙামৰা এনেদৰে ৰুই দিলোঁ এতিয়া চব ধুনীয়াকৈ পোখা ধুনীয়াকৈ ওলাই আহিছে ভাগিনকেইটা যোৱাৰ পাছতে মামীহঁত আহিলে তাৰপাছতে খাই বৈ আমি ডাঙৰ মাহী ঘৰ গমাৰিলে বুলি ওলাই আহিলোঁ অহাৰ পাছত চাওকচোন দুয়োপাৰে কিমান পানী বাঢ়িছে পানী বহা চাই বোলে মমাই বোলে দুকপিমান ফটো মাৰিলোঁ তাৰপাছতে হ'ল কি আপোনাৰ চানা খাইছিলোঁ চানা খাই থাকোঁতে যিহেতু টান আছিলে বেটীৰ দাঁতটো অকণমান আগৰ পৰাই হিলি আছিলে মামীক ক'লে যে দাঁতটো হিলিছে মামীয়ে চাওঁ বুলিকৈ কৈ একেটানে হাতত আনি দাঁত দিলেহি তাই গমকেই নাপালে যে কি হ'ল বুলি তাৰপৰা আমি এইফালে দুয়োপাৰে চাওকচোন কিমান পানী বাঢ়িছে তাৰপাছতে আহিলোঁ মাহী ঘৰ পালোঁহি অহাৰ পাছত চাহ দিলে চাহো খালোঁ তাৰপাছতে ৰাতি সেইফালে মাহীয়ে ভাত তৰকাৰী বনাই থাকোঁতে এইফালে আকৌ ল'ৰাটোৰ কাৰণে যিহেতু জাল বনাব লাগিব মহাতীয়ে ঠিক কৰিছিলে এয়া চাওকচোন শিঙি মাছ মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ নিমখ দিলে হেনো শিঙি মাছ মৰি যায় আৰু মৰাৰ লগে লগে কাটিবলৈ হেনো সহজে আপোনালোকে জানেনে বাৰু মাহী ঘৰ বা ভাত খাই আহোঁতে বহুত ৰাতি হ'ল সেইকাৰণে ভিডিঅ'ই কৰিব নোৱাৰিলোঁ পাছদিনাখন বাইলে বুলি এটা কুকুৰা আনিলে যিহেতু তেওঁক অপাৰেশ্যন কৰাৰ পিছত ভাতেই দিয়া নাছিলোঁ সেইটো কাৰণে জালুক অকণ দি ভাত বনাই তেওঁলৈ লৈ আহিলোঁ আহি শুনিছোঁ তেওঁ হেনো চুলি সৰিছে সেইটো কাৰণে বস্তুকেইটা ঘৰতে আছিলে মই বোলে এটা তেল বনাই দিওঁ গতিকে যদি আপোনালোকে তেলটোৰ বিষয়ে জানিব বিচাৰে তেন্তে লিংক দিয়া থাকিব অ'কে বা